নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, জ্ঞানম এডুকেশ্যনত এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত পোহৰৰ প্ৰতিফলনৰ নিয়মৰ ওপৰত তোমালোকক এটা প্ৰেক্টিকেলি ভিডিঅ' দেখুৱাইছিলোঁ আৰু এইবাৰ আমি তোমালোকক পোহৰৰ প্ৰতিফলনৰ ওপৰত এটা নতুনকৈ প্ৰেক্টিকেল ভিডিঅ' এটা দেখুৱাবলৈ আগবাঢ়িছোঁ। গতিকে দেৰি নকৰোঁ, ইয়াৰ আগৰ ভিডিঅ'টো ডিছক্ৰিপশ্যন লিংকত তোমালোকক দি থৈছোঁ, তোমালোকে চাব পাৰিবা। আমি এতিয়া আৰু দেৰি নকৰোঁ, গতিকে আমাৰ ভিডিঅ'টোলৈ আগবাঢ়িব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কিছুমানে জানিছে যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো কি। পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো হ'ল যে যেতিয়া পোহৰৰ ৰশ্মি এটা পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰে বা ঘন মাধ্যমৰ পৰা পাতল মাধ্যমত প্ৰৱেশ কৰে, তেতিয়াহ'লে মাধ্যম দুটাৰ সন্ধিস্থলত সিহঁতৰ দিশৰ পৰিৱৰ্তন হয়। ইয়াকে কি বুলি কোৱা হয়? পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। আৰু স্নেলৰ সূত্ৰ অনুসৰি আপতন কোণৰ চাইন আৰু প্ৰতিফলনৰ চাইন এটা ধ্ৰুৱ সংখ্যা, আৰু এইটোকে আমি প্ৰমাণ কৰিবলৈ গৈছোঁ। আমাৰ এই প্ৰেক্টিকেলটো কৰিবৰ কাৰণে আমাক লাগিব এখন ড্ৰয়িং বোৰ্ড, এই কাপোৰখনৰ তলত আছে, এখন বগা কাগজ, এইটো গ্লাছ স্লেট, কেইটামান পিন, আৰু আমাক লাগিব প্ৰটেক্টৰ, আৰু এটা লাগিব কেলকুলেটৰ, আৰু এডাল স্কেলো লাগিব। এইকেইটা সামগ্ৰীৰ সহায়ত আমি প্ৰেক্টিকেলটো কৰিব পাৰিম। তো আমি এই গ্লাছ কাপটো ল'ম, ইয়াত আমি সংস্থাপন কৰিম, এনেকৈ সংস্থাপনটো কৰি ল'ম। কৰি লৈ আমি গ্লাছটো আঁকি ল'ব লাগিব। এনেকৈ গ্লাছটো চাৰি কাষটো এনেকৈ আমি আঁকি ল'ব লাগিব। আঁকি ল'ম এনেকৈ চাৰিওফালে গ্লাছটো আমি আঁকি ল'ম। তো এতিয়া আমি এটা হাতত পিন ল'লোঁ, পিন লৈ আমি এই গ্লাছ লেপটোৰ ওচৰত এটা পিন দিলোঁ। তাৰপিছত গ্লাছটোৰ পৰা আমি অলপ দূৰত আৰু এটা পিন দিলোঁ। সন্মুখৰ ফালে ইয়াক চাব নালাগে, আকৌ বেকাকৈ থাকিলেই হ'ল। এইবাৰ আমি কৰিম কি, গ্লাছটোৰ ভিতৰেদি এইফালেদি ভিতৰেদি চাম, এইফালেদি চাম। এই এটা দিলোঁ, তাৰপিছত ইয়াতে এটা দিলোঁ। এতিয়া যদি আমি ওপৰে ওপৰে চাওঁ, দেখা পাম একেডাল লাইনত নাই। এই দুটাৰ ওপৰত দিলে এইডাল লাইনত নাই, এবাৰ এই দুটাৰ ওপৰত দিলে এইডাল লাইনত নাই, ওপৰত লাইন নাই। কিন্তু যদি আমি ভিতৰেদি চাওঁ, গ্লাছ স্লেবটোৰ ভিতৰেদি চাওঁ, তেতিয়া দেখা পাম চাৰিওটা পিন আমি একেটা লাইনতে দেখা পাম। গ্লাছ স্লেবটোৰ ভিতৰেদি চালে দেখা পাম চাৰিওটা পিন একেটা লাইনতে আছে। আমাৰ প্ৰেক্টিকেলটো হৈ গ'ল। এতিয়া আমি এই পিনবিলাক উঠাব লাগিব। এইটো এটা উঠালোঁ, চিন দিলোঁ, ইয়াত এটা ৰাউণ্ড দিলোঁ, তাৰপিছত এইটো উঠালোঁ, এটা চিন দিলোঁ, আৰু ইয়াত ৰাউণ্ড উঠালোঁ। এইটো আমি আগতে আঁকি থৈছোঁ। তাৰপিছত এইটো ল'লোঁ, চিন দিলোঁ, উঠাই দিলোঁ, তাৰপিছত এইটো ল'লোঁ, চিন দিলোঁ, আমি উঠাই দিলোঁ। এতিয়া আমি এই যে জইন কৰিম, এনেকৈ ইয়ালৈকে জইন কৰিলোঁ। তাৰপিছত মাজৰখিনি আমি জইন কৰা নাই, ডট লাইন এনেকৈ দিছোঁ, এনেকৈ ডট লাইন এনেকৈ দিছোঁ। আৰু আমাৰ পিছত পিন দুটা ইয়াতহে আছিলে, গতিকে আমি ইয়াত পিন দুটা আমি ইয়াত জইন কৰি দিলোঁ, হৈ গ'ল। আৰু এই পইণ্টটো, ইয়াৰে এই পইণ্টটো আৰু এই পইণ্টটো আমি সংযোগ কৰি দিম। আচলতে পোহৰৰ ৰশ্মিটো এনেকৈ আহিছে, এইখিনি চিধাই পোনে পোনে আহিছে, তাৰপিছত গ্লাছ লেপটোৰ মাজত বেঁকা হৈছে, আকৌ গ্লাছ লেপটোৰ পৰা ওলাই যাওঁতে আকৌ বেঁকা হৈছে। ইয়াত আমি অভিলম্ব আঁকিম, ইয়াতে আমি অভিলম্ব আঁকিম, ইয়াতো এটা অভিলম্ব আঁকিম।
তো ইয়াত আমি দেখা পাইছোঁ এইটো আপতন কোণটো ডাঙৰ হৈছে আৰু প্ৰতিসৰণ কোণটো সৰু হৈ গৈছে। ইয়াত এইফালৰ একে এইটো ঘন মাধ্যমত থকা কোণটো সৰু হৈছে আৰু যেতিয়া পাতল মাধ্যমত ওলাই গ'ল ই আকৌ ডাঙৰ হৈছে। ইয়াত অৰ্থটো যে এইটো এইফালটো পাতল মাধ্যম আৰু ভিতৰতটো ঘন মাধ্যম। যেতিয়া পাতল মাধ্যমৰ পৰা পোহৰৰ ৰশ্মি ঘন মাধ্যমত প্ৰৱেশ কৰিব তেতিয়া ৰশ্মিটো বেঁকা হৈছে, অৰ্থাৎ এই অভিলম্বডালৰ অচৰ ফালে আহিছে, অচৰ চাপি আহিছে। আকৌ ঘন মাধ্যমৰ পৰা যেতিয়া পোহৰৰ ৰশ্মিটো ওলাই যাব তেতিয়া কি হৈছে, অভিলম্বৰ পৰা আঁতৰি গৈছে। এই হ'ল পোহৰৰ প্ৰতিসৰণ। তো কাঁচৰ টুকুৰা এটা অৰ্থাৎ গ্লাছ স্লেবৰ মাজেদি যদি পোহৰৰ ৰশ্মি পাৰ হৈ যায়, প্ৰতিসৰণ হয়, তেতিয়াহ'লে ইয়াৰ প্ৰতিসৰণাংক কিমান হ'ব? যদি আমি এইডাল পোনে পোনে আগবঢ়াই দিওঁ আৰু আচল ৰশ্মিডালৰ মাজত ডিফাৰেঞ্চটো উলিয়াওঁ, তেতিয়া আমি প্ৰতিসৰণাংকটো সহজে উলিয়াব পাৰিম। ইয়াত আমি দেখা পাইছোঁ একজেক্টলি কিমান পাইছোঁ, 1.1 এইফালে যদি দেখাইছোঁ, তো একজেক্টলি আমি কিমান পাইছোঁ 1.5। 1.5 হৈছে আমাৰ, অৰ্থাৎ এই গ্লাছ স্লেবটোৰ প্ৰতিসৰণাংক এইখিনি ডিষ্টেঞ্চটো হ'ল আমাৰ 1.5, অৰ্থাৎ এই গ্লাছ স্লেবটোৰ প্ৰতিসৰণাংক 1.5। আৰু এই কথাটো আমি বেলেগ ধৰণেও ল'ব পাৰিম। ইয়াতে এইটো আপতন কোণ, আই কোণৰ মানটো আৰু আৰ কোণৰ মানটো আমি জুখিব পাৰোঁ, বা এইফালে জুখিলেও হ'ব, যিকোনো এঠাইত জুখি আমি কি কৰিম, সাইন আইৰ মান আৰু সাইন আৰ এই মান দুটা আমি ইয়াতে বহাব লাগিব, বহাই আমি হিচাপ কৰিব লাগিব। তাৰপিছত কি এনচাৰ হ'লে আমি চাওঁ। গতিকে আমি এতিয়া কি কৰিম, এয়া জুখিম, এই দ্বাৰাতে জুখিম। এতিয়া আমি কোণকেইটা জুখি ল'ম কোণবা যন্ত্ৰৰ দ্বাৰা। তো এইটো কি পাম, এইটো নৰ্মেলডালৰ লগত মিলাই লৈছোঁ। ইয়াত দেখা পালোঁ ইমান ডিগ্ৰী হৈছে আমাৰ এইটো, ইয়াত 43 লগত মিলি আছে, ইয়াত 43 মিলি আছে, আৰু এইফালৰটো আমি জুখিলে পাম ইয়াত 27 লগত মিলি আছে। গতিকে আমি কি লিখিলোঁ, সাইন আইটো হ'ব কি সাইন 43 আৰু সাইন আৰটো হ'ব সাইন 27। এতিয়া সাইন 43 মান যদি আমি কেলকুলেট কৰোঁ কি পাম, সাইন 43 ইকুৱেল আমি পালোঁ 681, তিনিটা ভেলু ল'ব লাগে। তাৰপিছত আমি ল'ম সাইন 27, কিমান পালোঁ আমি 0.453 আমি পালোঁ। এতিয়া আমি এই মানটো ডিভাইড কৰি ল'লোঁ, 0.681 ডিভাইড 0.453 ইকুৱেল কিমান পালোঁ 1.5, ইকুৱেলটো আমি পালোঁ 1.5। তো চোৱা এই 1.5 ইয়াতে এইটো এনচাৰ ওলাইছে আৰু এনেকৈ 1.5 ওলাইছে। তাৰমানে আমাৰ পোহৰৰ প্ৰতিসৰণৰ যিটো মান প্ৰতিসৰণাংক, এই প্ৰতিসৰণাংক আমি দুই ধৰণে উলিয়াব পাৰিলোঁ। এটা কিমানখিনি বেঁকা হৈ গৈছিলে তাৰে ওপৰত আমি জুখিও সহজে কৰিব পাৰোঁ, আৰু এইটো যিটো স্নেলৰ সূত্ৰ বুলি কওঁ আমি সাইন আই বাই সাইন আৰ, ইয়াতো আমি এইদৰে পালোঁ, দুটা একে মানেই পালোঁ। আৰু যদি আমি এটা কাম কৰোঁ যে এইটো ৰশ্মি যদি আমি বেলেগ বেলেগ দিশত লওঁ, ধৰা পিনটোৱে আমি ইয়াত নলয়, এইটো পিন বাৰু ইয়াতে থাকিলে, এইটো পিন ইয়াতে থাকিলে, এইটো পিন ইয়াতে থাকিলে, তো এইটো পিন ইয়াতে ৰাখিলোঁ, আৰু এই পিনটো যদি মই অলপ বেলেগ জেগাতো লওঁ, ইয়াতো ল'লোহেঁতেন, তেতিয়াহ'লে এইফালৰ পিনবিলাক ইয়াত নাথাকি হয়তো ইমান মানত আহিলেহেঁতেন, আৰু তেতিয়া এনেকুৱা হ'লহেঁতেন। এইটো মই ক্লাছ লেবটো দিলে এনেকুৱা অনুমানত দিছোঁ। তেতিয়াও আমি এটা নতুন পাত পালোহেঁতেন যদি আমি ধৰা ৰাফলি এটা ড্ৰ কৰি লওঁ,
এইটো একচুৱেলি প্ৰেক্টিকেল নহয়, এনে জাষ্ট বুজাবৰ কাৰণে কৈছোঁ। ৰাফলি যদি ড্ৰ কৰি দিলোঁ হওক, ইয়াতে এইটো আঁকিলোঁ, ইয়াতে এইটো আঁকি ল'লোঁ, তাৰপিছত ইয়াতে এইটো থাকিলে আৰু ইয়াতে এইটো থাকিলে। আমি এইটো ক'ত যদি ৰাফ কৰি আঁকি দিওঁ তেতিয়াহ'লে এনেকুৱা হ'ব, এইটো বস্তু এনেকুৱা হ'ল। তাৰপিছত এইটো বস্তু এনেকৈ যাব। এইটো বস্তু আচলতে এইফালে আধাতে গুচি গ'ল ন, এইটোৰে আমি ল'ব নোৱাৰিম, কাৰণ আমাৰ গ্লাছ শ্লেবটোত ইমান মানেৰে আহিব লাগিব। এইটো বেছি গুচি গ'ল যে, ইয়াৰ কাৰণটো হ'ল কি এই গ্লাছ শ্লেবটোৰ গোটেইখিনি নাপালে নহয়, সেইকাৰণে বেছি আঁতৰি যোৱা যেন হৈছে। যদি এই ৰেটো আমি অলপমান ওচৰ চাপত আনিলোহেঁতেন তেতিয়াহ'লে এইফালেদি গ'লহেঁতেন। যদি আমি ইমান মানেদি যোৱা এটা ৰেটো ল'লোহেঁতেন তেতিয়াহ'লে আমি ইয়াতো 1.5 পাম। এনেদৰে আমি বিভিন্ন ৰে আঁকি দেখুৱাব পাৰোঁ যে প্ৰত্যেক ক্ষেত্ৰতে ইয়াত প্ৰতিসৰণ অংকটো 1.5। আমি এনেকৈ দেখোঁ বা এনেকৈ দেখোঁ, কোনো কথা নাই। ইয়াৰ কোনবিলাক আমি বেলেগ বেলেগ ল'ব পাৰোঁ সেইটো কোনো কথা নাই, সেইটো লৈ আমাৰ অসুবিধা নাই। তাত যিয়ে কোন নলওঁ কিয় তাৰ চাইন আই বাই চাইন আৰটো একে সমানে থাকিব, সদায় 1.5 ৰিজাল্ট ওলাব। আশা ৰাখিছোঁ তোমালোকে আমাৰ এই প্ৰেক্টিকেলটো ভালদৰে বুজি পাইছা, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে আমাৰ এই প্ৰেক্টিকেলটোৰ কাৰণে বনোৱা ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু পৰৱৰ্তী নতুন ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।